ট্ৰিগনমেট্ৰিৰ পৰিচয় চেপ্টাৰটোত কি কি সূত্ৰ পালো 8.4 কৰাৰ আগতে আমি তিনটা ট্ৰিগনমেট্ৰিক অভেদ জানিব লাগিব এটা হৈছে ফাৰ্ষ্টটো হৈছে cos square a plus sin square a is equal to 1. Second to is 1 plus tan square a is equal to sec square a. And the last cot square a plus 1 is equal to cosec square a. মানে এই তিনটা হৈছে আমাৰ ট্ৰিগনমেট্ৰিক অভেদ বা ট্ৰিগনমেট্ৰিক আইডেন্টিটি বেসিক্যালি এই তিনটাৰ সহায়তে আমি 8.4 টো কৰিম কিন্তু অকল এই তিনটা জানিলে নহব আমি আগৰ চেপ্টাৰখিনি যোনখিনি পাইছো সেইখিনিও আমি জানিব লাগিব তাৰ মানে tan টো আমি কি পাইছো tan টো কি হয় tan a is equal to sin a by cos a লিখিব পাৰো আমি মানে ঠিক তেনেকে cot a টো কি আছিল 1 by tan a আকৌ tan a টো আমি কেনেকৈ লিখিব পাৰো sin a divided by cos a এটু যদি আমি লুটিয়াই দিও কি হ'ব cos a divided by sin a তাৰ মানে cot a টোক আমি 1 by tan a বুলিও লিখিব পাৰো আৰু cos a by sin a বুলিও লিখিব পাৰো এই দুইটা আমি লিখিব পাৰিম তাৰ পাছত sec a টোক আমি কি বুলি লিখিব পাৰো 1 by cos a তাৰ পিছত cosec a টোক আমি কি বুলি লিখিব পাৰো 1 by sin a হয়নে আৰু কিবা আছে নেকি আৰু নাই তাৰ লগতে যোনখিনি পূৰক কোণৰ আমি ত্ৰিকোণমিতিক অনুপাত পাইছিলো সেইখিনিটো আছে লগতে কি আছিল পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতখিনি পূৰক কোণ মানে কি আছিল আমাৰ দুটা এংগুলাৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া আমি সেই দুটা কোণক আমি পূৰক কোণ বুলি কওঁ কি আছিল আমাৰ sin 90 degree minus a কি হৈ যায় cos a হয় তাৰ পিছত tan 90 degree minus a is equal to cot a tan to cot হয় ঠিক তেনেকে sec 90 degree minus a is equal to cosec a হয়নে তাৰ পাছত এইটোক আকৌ আমি cosত যদি 90 ডিগ্ৰী মাইনাস a লগাই দিও তেতিয়া আমাৰ sin হৈ যাব sin a ঠিক তেনেকে tan টোক আমি কি বুলি লিখিব পাৰিম tan 90 ডিগ্ৰী মাইনাস a cot a হল আকৌ cot 90 ডিগ্ৰী মাইনাস a
tan a হ'ব ঠিক আছে তাৰ পিছত sec 90 ডিগ্ৰী মাইনাস a কি হৈছে আমাৰ cosec a হৈছে তাপা আমি যদি cosec 90 ডিগ্ৰী মাইনাস a বুলি লিখো তেতিয়া তাক আমি sec a বুলি লিখিব পাৰিম ওকে এতিয়া ইয়াতে চোৱাচোন sin টো কি হৈছে আমাৰ cos হৈছে আকৌ cos টো কি হৈছে sin হৈছে তাৰ মানে এটোক আমি এনেকে কৰিব পাৰো নে sin টো কি হৈ যায় আমাৰ পূৰক কোণত cos হৈ যায় এটো নিলিখিলেও হ'ব এংগল টো আহিবই sin টো কি হৈ যায় cos হৈ যায় আকৌ cos টো কি হৈ যায় sin হৈ যায় এনেকে লিখিব পাৰিম মনত ৰাখিবলে তাৰ পিছত tan টো কি হৈ গৈছে আমাৰ cot হৈ গৈছে আকৌ cot টো কি হৈছে tan হৈ গৈছে ঠিক তেনেকে sec টো কি হৈছে আমাৰ cosec হৈছে আকৌ cosec টো sec হৈছে তাৰ মানে আমি পূৰক কোণৰ ক্ষেত্ৰত এই তিনটা মনত ৰাখিলে আমাৰ হৈ যাব ঠিক আছে আৰু কিবা আছে নেকি বাকি টেবুলখনটো আছে ৰেশিও টেবুলখন এতিয়া 8.4 টো কৰাৰ আগতে আমি এই গুটেখিনি মনত ৰাখিব লাগিব এইখিনি যদি মনত থাকে তেতিয়া আমি ইজিলি 8.4 টো কৰিব পাৰিম ঠিক আছে এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি ল'ব পাৰা